মতে হাইলানি মায়া অন্য ধৰিলা কমোতে তো মাৰণ চকা হেৰাম কুৰ্ময় অৱতাৰ ভৈলা শিৰোদধি তীৰে লক্ষ্য পোহৰৰ পত জুৰিলা কটৰগুৰি বামন গোহাঁই থানখন আজি 400 বছৰ অধিক কাল গাঁৱৰ ৰাইজে পালন কৰি আহিছে। আমি জেঠ মাহৰ বৰসভা অৰ্থাৎ গৰখীয়া সভা হিচাপে পালন কৰি ইয়াতে আমাৰ অঞ্চলত থকা গৰু, ছাগলী, গোধন পশুধন আদিকে কৰি সকলোবোৰ শ্ৰীবৃদ্ধিৰ কাৰণে এই অনুষ্ঠানটো পালন কৰা হয়। প্ৰণিধানযোগ্য যে এসময়ত যেতিয়া শ্ৰীকৃষ্ণ নাতিনীয়েক অনিৰুদ্ধক তেজপুৰত আবদ্ধ কৰি ৰাখে বান ৰজাই, তেতিয়া শ্ৰীকৃষ্ণ নাতিনীয়েক অনিৰুদ্ধ বান ৰজাই মানে আবদ্ধ কৰি ৰখাৰ কাৰণে শ্ৰীকৃষ্ণই কথাষাৰ গম পায় দ্বাৰকাৰ পৰা আহি তেজপুৰত যুদ্ধ হয়। সেই যুদ্ধত বান ৰজাক পৰাস্ত কৰি আকৌ নাতিনীয়েক আৰু তেখেতৰ উষাক কবলৰ পৰা লৈ আহি যাওঁতে এইফালে গৈছিলে, তেজপুৰৰ পৰা এইফালে গতি কৰিছিলে আকৌ দ্বাৰকালৈ। তেতিয়া ইয়াত খন্তেক সময় জিৰণি লোৱা আমাৰ এটা পৰিধানযোগ্য। তেতিয়া সেই ইয়াত জিৰণি লওঁতে এই আসনখনি ভাগটো ইয়াতে দি থৈ যায় তেখেতে। গতিকে সেই দিনৰ পৰাই আমাৰ এই অঞ্চলৰ ৰাইজে এই অনুষ্ঠানটো গোধন পশুধন আৰু শ্ৰীকৃষ্ণ নাতিনীয়েক আৰু উষাকে মানে সাৰোগত কৰি এই অনুষ্ঠানটো পালন কৰি আহিছে আৰু আগলৈকো কৰি যাব বুলি ৰাইজৰ দৃঢ়।